আমাৰ এই 255 চনৰ ডিমলগাঁও এল পি স্কুলত আমাৰ যিটো হৈ আছে তে মেইন অভিযোগকাৰী হ'ল আমাৰ এই জুৰি বাইদেউ আমাৰ এছিষ্টেণ্ট টিচাৰ 255 চনৰ ডিমলগাঁও এল পি স্কুলত তে এখেতে সেইদিনাখন শনিবাৰ দিনাখন আছিল শনিবাৰ দিনাখন ইহঁতে 8:40 বজাতে পৰীক্ষা আৰম্ভ কৰিছিল সময়ৰ আগৰ পৰা আপুনি পৰীক্ষাটো নাই ছাৰ এইটো সময়ৰ আগত কেনেকৈ পৰীক্ষা হ'ব ছাৰ শিক্ষা সেইটো লওঁতেইতো 10-15 মিনিট যায় তাৰ নাই ছাৰ এনেকুৱা নহয় অফিচ ৰুম নোখোলাকৈ মই কেনেকৈ পৰীক্ষা ল'ম অফিচ ৰুমতেতো পৰীক্ষাৰ খাতাবিলাক থাকে আপোনালোকে এইটো কওকচোন সেইদিন বতৰ খুব বেয়া আছিলে শনিবাৰে মই ভাবিছোঁ বৰষুণ অহাৰ আগতে মই লৰালৰিকৈ আহিছোঁ সেইদিনা 9টাৰ অলপ আগত হৈছে এইটোৱে মানে তেওঁলোকৰ মূৰৰ বিষ হৈ গৈছে মানে মোৰ মানে একচুৱেলি মানে স্কুলৰ ওচৰত ঘৰ কাৰণে এইটো মানে একদম ইমান এনে হৈছে এনেকুৱা কিয় মান সন্মানৰ কথা চিন্তা কৰা নাই এইখনতো স্কুল ৰাইজৰ স্কুল হয় আমাৰ কি আছে কওকচোন আমাকতো ট্ৰেন্সফাৰ দিলে ইয়াৰ পৰা যাম আজি ইয়াত আছোঁ কালি তাত আছোঁ হয়নে নহয় কওক ইয়াত লগালগিকৈ 3খন স্কুল আছে তো মোৰ এগেইনষ্টে কিয় এনেকুৱা আৰু কেতিয়াও এই গাৰ্জেনবিলাক যে নাৰা লগাই আছে ইয়াত তেওঁলোকে মোক কোনো দিনো আহি এদিনো কোৱা নাই বাইদেউ আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত কেনেকুৱা আজিও বোলে আপুনি তেনেকুৱা কৰিছে মানে সময়ৰ আগতে ছুটি দি দিছে নাই দিয়া বাইদেউ নাই দিয়া তাৰমানে 9:30 ভিতৰৰ 9:30 পৰা 11টা 11:30লৈকে পৰীক্ষা আৰু এইটো হেৰি এল পি স্কুলৰ পৰীক্ষাটো জানে কুৱেশ্যনটো ইমান টাফ নহয় আমি নিজে কাটো পৰীক্ষাটো অলৰেডি আগত হৈ যায় তাৰপিছত আমি খাতা চাটা চাওঁ এইটো এটা কাম থাকে তাৰপিছত সেই লাহেকৈ যাব দিয়া হয় আৰু এইটো ছাবজেক্ট হিচাপে তেওঁলোকে কিছুমানে অসমীয়া ভাল পাৰে বেছি তেওঁলোকে সোনকালে হৈ যাব তেতিয়াতো বহি থাকিব তেওঁলোকে নোৱাৰে সৰু বাচ্চা যিহেতু যদি লিখা হয় খাতাটো জমা দি যাবই খোজে তেতিয়াহ'লে জবৰদস্তি তথাপিও তেওঁলোকক বহুৱাই ৰখা হয় এতিয়া কি কৰিম কওকচোন ইমান মিছা ব্লেম এনেকুৱা কিয় দিব লাগে ভালকৈ ক্লাছ নকৰে আৰু পৰীক্ষাটো আৰম্ভ নোহোৱাৰ আগতে মানে সি পৰীক্ষাটো লয় 8:30 আগতে আহি যায় সি মুঠতে 9টা বজাৰ আগতে পৰীক্ষাটো লয় আৰু পৰীক্ষাটো হৈছে আমাৰ 9:30 পৰা 11:30 মুঠতে 10:30 মানত বা 11:15 মানত সি শেষ কৰি দিয়ে আৰু কি পৰীক্ষাখন 5ৰ ল'ৰা ছোৱালীটো এনেকৈ পৰীক্ষা দিব নোৱাৰে সময় লাগিব সিহঁতক সময় অলপ কিবা কৰে দিয়ক কিছুমান মানে ল'ৰা ছোৱালীবিলাক আহি নোপায় তাতে মানে পৰীক্ষা লয় এনেকুৱাতো নহয় আমাৰ স্কুলখন মানে মানে আগতেও এনেকুৱা কৰিছে 3জন আমাৰ ইয়াৰ পৰা এজন ছাৰ আৰু 2জন মেডাম ইয়াৰ কাৰণে মানে গুচি গৈছে আৰু কি আৰু এজন বাইদেউকতো এনেকুৱা কৰিছে মানে চুলিত ধৰি সি মাৰামাৰি কৰিছে এনেকুৱা আৰু কি এইটো বাইদেউৰ কি নাম আছিল জানে ৰিংকু বাইদেউ আৰু এই ভৱেশ ছাৰ বিচাৰা একমাহে হোৱা নাই তাৰ কাৰণে সি বিচাৰা নিজে ট্ৰেন্সফাৰ লৈ গ'ল এনেকুৱাতো নহয় সি কিন্তু বহুত ভাল আছিল ছাৰটো আমাৰ স্কুলখন মানে বিৰাট ভাল চাইছে আৰু কি সি কিন্তু এইটো বাইদেউ আমাৰ ভালকৈ ব্যৱহাৰো ভাল নকৰে আমাৰ গাৰ্জেনবিলাকৰ লগতো বেয়া আৰু এই কথাই নাপাতে আৰু ছাৰ বাইদেউখন যিমান আছে মানে ইহঁতক মানে কোনো মানে ৰেচপেক্ট নিদিয়ে আৰু কি আমাৰ যে হেড বাইদেউ আছে জুৰি তালুকদাৰ আৰু আমাৰ যে এই কিবা কয় হেমলতা ব্ৰহ্ম তাৰ কিবা হেড মিষ্টাৰটো কিবা কি বাবুৰ কি নাম নহয় এই অম্বিকাগিৰি ৰায় আৰু কি তাৰ মিষ্টাৰটো হাজবেণ্ডটো আমি বিচাৰোঁ কি আমাক জুৰি বাইদেউক নেলাগে আৰু কি আমাক ট্ৰেন্সফাৰ লাগে আপোনাক কি কৰে কৰক চৰকাৰে কি কৰে কৰক মুঠতে আমাক নালাগে আৰু কি আমাক বেলেগ ছাৰ আহক এই বাইদেউ নহ'লেও আমাৰ স্কুলত 10জন মানে মেম আহিব কিন্তু ইয়াক আমাক নালাগে আৰু কৈছে কি আমাৰ বোলে ছাৰবিলাক অন্ধকাৰ বিচাৰিছে আমাৰ অন্ধকাৰ হ'ব বোলে আমাৰ বোলে সি বোলে নাথাকিলে বোলে অন্ধকাৰ হ'ব কিহৰ কাৰণে অন্ধকাৰ বিচাৰে তাৰ ল'ৰা ছোৱালী হয় না নহয় তাৰ যিমান ল'ৰা ছোৱালীবিলাক আছে চব আমাৰ ল'ৰা ছোৱালী ভাবিব লাগিব সি নিজে কিন্তু ই নাভাবে বাইদেউ হয় তাৰ কোনো এটা ভৱিষ্যত নাই ৰেচপেক্ট নাই কোনো মানে কিবাই নাই তাৰ এইখিনি আৰু কি ছাৰ বাইদেউ আমাৰ ইয়াত আছে 4জন আছে আৰু এজন মানে কিবা নাই ছাৰ মই মানে
ইয়াৰ লোকেল হোৱাৰ কাৰণে মই জইন কৰা হয় 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 ছাৰ অঁ যিহেতু মই যেতিয়া CCL এপ্লাই কৰোঁ তেতিয়াই এই কেলেংকাৰীটো লাগিছিল যোৱাবাৰ মোৰ ল'ৰাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে CCLৰ কাৰণে মই এপ্লাই কৰিছোঁ তেতিয়াও মানে প্ৰেচিডেণ্টে গৈ পেলাই অফিচত কমপ্লেইন কৰিছিল মই বোলে ইৰেগুলাৰ CCL দিব নালাগে এইটোতো ৰাইটছ আছে না চব টিচাৰৰ আৰু এইবাৰ 12 ফাইনেল আছে মই CCL ল'ব খুজিছোঁ সেই গতিকে চাগে তেওঁলোকে কিবা কাৰণত আকৌ এই কমপ্লেইন আৰম্ভ কৰিছে যে মানে কেৱল নিজৰ ল'ৰাক চাই মানে আমাক নাচায় এইটো হ'ব পাৰে কিবা এটা কাৰণ আৰু চাওক মোৰতো যিহেতু এইটো ৰাইটছ আছে চবৰে ছুটি লোৱা অফিচিয়েলি পাৰে নহয় আপুনি ঘৰৰ পৰা এটেনডেন্স দিয়ে নেকি নাই নাই মই কিয় কমপ্লেইন দিম ছাৰ য'ৰ পৰা চবে য'ৰ পৰা লোকেশ্যন হয় চবেতো তাৰ পৰাই এটেণ্ডেঞ্চ দিয়ে এনেকুৱা কোন টিচাৰ আছে যোনে স্কুলত আহি পেলাই এটেণ্ডেঞ্চ দিয়ে কওকচোন য'ৰ পৰা লোকেশ্যন হয় চবে তাৰ পৰাই দিয়ে স্কুলৰ পৰাহে পাৰে নাই আমি কেতিয়াবা এনেকুৱা হয় নেটৱৰ্ক নাথাকে ইয়াৰ বাবে ওচৰৰ বাবে হয় ছাৰ মইতো 2015 তেতিয়াতো শিক্ষা সেইটো নাছিলে মই এজন ফিমেল টিচাৰ হয় মোৰ ল'ৰা তেতিয়া সৰু আছিলে মই ওচৰৰ স্কুলৰ এইখনত মানে জইন নকৰি মই কিয় দূৰৰ স্কুলত যাম আপোনালোকে চিন্তা কৰক আৰু ফিমেল টিচাৰবিলাকতো যোনে সুবিধা পাইছে নিজৰ স্কুলৰ ঘৰৰ ওচৰতে চবেইতো ট্ৰেন্সফাৰ লৈ আছে ফিমেল টিচাৰবিলাক হয়নে নহয় মোৰ যদি ঘৰৰ ওচৰত 3খনকৈ স্কুল আছে মই এইখন স্কুলত জইন নকৰি মই কোনখন স্কুলত যাম কওকচোন আপোনালোকে বিচাৰ কৰক মইতো ঘৰৰ চাব লাগিব নিজকো চাব লাগিব কি বুলি ভাবে নাই এইটো গাৰ্জেনবিলাকে যে আপোনাক হয় হয় এই গাৰ্জেনবিলাকক কোনে উচতাইছে মই নাজানো এইবিলাক প্ৰেচিডেণ্টৰে ভাগি যোগী হয় কাৰণ আমাৰতো ইয়াত ভাগি তেনেকুৱা নাই গাঁৱৰ পৰিৱেশ আপোনালোকেতো জানে লোকেল টিচাৰ আজিলৈকে কোনেও ভৰ্তি থকা নাই চবেই অলৰেডি ট্ৰেন্সফাৰ লোৱা শেষ মই যেতিয়া ট্ৰেইনিঙত যাওঁ কিবা বাইদেউ আপুনি কেনেকৈ ইয়াত চলি আছে কোনো ৰকম চলি আছোঁ মেণ্টেল প্ৰেছাৰত কোনো ৰকম মই ইয়াত চাকৰি কৰি আছোঁ মানে মোৰ ওপৰতেই নজৰ চবৰে কিয় জানো এইটো হৈ আছে মই নাজানো আৰু কোনোবা টিচাৰ ট্ৰেন্সফাৰ গৈছে মোকে ব্লেম দিয়ে তেওঁলোকতো টেটৰ টিচাৰ আছিল ৰেগুলাৰ হ'লেতো বেলেগত যাবই এতিয়া চাবক আমাৰ ইয়াৰ এজন টিউটৰ টিচাৰ আছে তেওঁ যদি ৰেগুলাৰ হয় তেওঁতো যাবই আপোনাৰ কাৰণে ট্ৰেন্সফাৰ অঁ চিন্তা কৰকচোন মোৰ কাৰণে মই কি কৰিম কাৰ কাৰণে কিয় ট্ৰেন্সফাৰ যাব কওকচোন মোৰ পাৱাৰ আছে নেকি দিয়াৰ মহিলা টিচাৰৰ লগত মাৰপিট কৰিছে নেকি নাই এইবিলাক কিয় এনেকুৱা কৰিছে নাই এইবিলাক চাওক কেনেকুৱা মানুহবিলাক লগাইছে মই কিয় মাৰপিট কৰিব যাম চিন্তা কৰকচোন মোক দেখি শিকাই দিছে চাগে শিকাই দিলে মোৰ ছোৱালী মানে ক্লাছ 5ত পঢ়ে ইচিতাৰাই তাই স্কুলত নাহালৈকে 8:30 মানত পৰীক্ষা আৰম্ভ হ'ব 9:30 পৰীক্ষা আৰম্ভ হ'ব 8:30 আহি নাপায় চাহবিলাক আহি নাপায় তাৰ আগতে পৰীক্ষা লৈ মানে বাইদেউ আমাৰ পৰীক্ষা লৈ 2টা-3টা চাহ আহিব থাকে নাহাৰ আগতে পৰীক্ষা আৰম্ভ কৰিব চাহবিলাক মানে কি লিখে কি নিলিখে তাই মানে বাইদেউ মানুহতো আগৰ ফালে থাকিব লাগে না কি লিখিব কি নিলিখিব চাহবিলাক চাব লাগে নাচা কৰিয়ে তাই মানে পিছফালে থাকি দৰ্জাৰ ইফালে থাকি মোবাইল চাই থাকে কালি মানে মই নিজে দেখা পাইছোঁ মানে আমাৰ চাৱাৰ ভৱিষ্যত মানে উজ্জ্বল নিবিচাৰে অন্ধকাৰ তাহলে আমাৰতো মানে আমি দুখীয়া মানুহৰ কাৰণে আমি তাই চৰকাৰী স্কুলত দিছোঁ আমাৰ টকা পইচা নাই তাৰ কাৰণে আমি চৰকাৰী স্কুলত দিছোঁ তাহলে বাইদেউ হৈ মানে ওইতো মানে বাইদেউ হয় না বাইদেউ হয়েতো ভাবিব লাগে মোৰ চাহগিলা ভাল হ'ব ভালহে বিচাৰিব লাগে না ছাত্ৰবিলাক আমাৰ অন্ধকাৰহে বিচাৰিছে আমাক অন্ধকাৰে যে শিক্ষকে আমাৰ অন্ধকাৰ বিচাৰে আমাৰ চাৱাৰ কাৰণে ওই জুৰি তালুকদাৰক আমাক নালাগে আমাক নতুন হ'লে আমাৰ ভাল হয় আৰু যে আমাৰ ভৱেশ্বৰ আছিল ভৱেশ্বৰ তাৰ অত্যাচাৰত থাকিব নোৱাৰিল তাৰ ট্ৰেন্সফাৰ লৈ গৈছে এতিয়া আপোনালোকে কিবা একটা আমাক চৰকাৰী মানে ব্যৱস্থা যাতে লয় আৰু কি যায় 12টা বছৰ আৰু নাহে তাৰ ক্লাছটো কোনে চাব তাৰ ক্লাছটো এনে পৰি থাকে আৰু কেতিয়াবা থাকিলেও দৰ্জা খিৰিকী বন্ধ কৰি ৰুমত সোমাই থাকে কি কৰে ৰুমৰ ভিতৰত ল'ৰা ছোৱালীবিলাক লৈ আমাক নালাগে আৰু কি তাক আমাৰ এই 255 চনৰ ডিমলগা LP স্কুলত আমাৰ যিটো হৈ আছে মেইন অভিযোগকাৰী হ'ল আমাৰ এই জুৰি বাইদেউ আমাৰ এছিষ্টেণ্ট টিচাৰ 255 চনৰ ডিমলগা LP স্কুলত এখেতে সেইদিনাখন শনিবাৰ দিনাখন আছিল শনিবাৰ দিনাখন ইহঁতে 8:40 বজাতে পৰীক্ষা আৰম্ভ কৰিছিল যাৰ ফলত ষ্টুডেণ্টকেইটা আহি পৰীক্ষা কিছুমানে আধা দিয়া
কিছুমানে আগত দিছিল, কিছুমানে পিছত দিব লগা হৈছিল, এনেকুৱা হৈছিল। আৰু এই অভিযোগতে মোৰ এইখিনি ঘটনা হৈছে আৰু কি, এইখিনি সামৰি ল'ব লগা হৈছে। কোনে আমি সিদ্ধান্ত লৈছোঁ এইটো, এই জুৰি বাইদেউক আমাৰ ইয়াত নালাগে, আমাৰ এইখন স্কুলত নালাগে। বেলেগ টিচাৰ আমাক লাগিব, এই জুৰি বাইদেউৰ টিচাৰটো আমাক নালাগে। বিঅ' ছাৰ আহিছে, আমি যোৱা শনিবাৰে যিটো আমি ষ্টেটমেণ্ট দিছোঁ, এই ষ্টেটমেণ্টৰ ইহঁতে পাইছে, পোৱাৰ কাৰণে ইহঁতে আহি পেলাই কৈ আছে যে আপোনালোকে কিয় দিছে। আমি কৈছোঁ দিয়া মানে কি, আমি এইটো আগতে বিঅ' ছাৰ, ডিঅ' ছাৰ, DC ছাৰলৈকে আমি জনাইছোঁ বস্তুখিনি আগতে, তেতিয়াতো আমাৰ তাত কোনো মানে একশ্যন লোৱা নাই। সেই গতিকে আমি কি কৰিম, উপায়টো নাই, সেইকাৰণে মিডিয়াক মাতিব লগা হৈছে আমাৰ।